रिजाলৰ দিনাখন ডান্স কৰিম বুলি ভাবোতে চালা কি হ'ল আজি চবে একেলগে ফেল হৈ গ'ল কি কৰোঁ আজি কি কৰোঁ গাহৰি খাব বে নাপালোঁ আজি মেঘডল খাব বে নাপালোঁ আজি ইছৰাম গানটো বেম ভককৈ দিলা গানটো শুনি কিনে গানটো এনেকুৱা গাব লাগে হো বাপে মোৰতো গান শুনি কিনে মোৰ চুলি পুৰা থিয় হৈ গ'ল পুৰা কপালৰ চুলিটো থিয় হৈ গ'ল গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ মৰ্ণিং 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 আৰু কাৰ চুলিটো থিয় হৈ গ'ল বোলে হা ছাৰ আমাৰ এজলাৰ গান শুনি শুনি মোৰ চুলি থিয় হৈ গ'ল অ' হয় নেকি এজলা তুমি কিটো গান গাই দিলা ইমান চুলি থিয় হোৱাকৈ কোৱাচোন কোৱা ছাৰ আজি মনৰ পৰা বহুত দুখ লাগিছে মই চালা আজি কি ক'ম ছাৰ ক'বই নোৱাৰিছোঁ আৰু মই কিনো ক'ম আপোনাক কওকচোন ক কি হৈছে কিবা হৈছে নেকি কিবা লাগে নেকি কিবা মতলব লাগে যদি কোৱা আৰু কি কিয় টেনশ্যন হা ইমান সৰুতে কিয় টেনশ্যন বাপেকৰ টেনশ্যন নেকি তোমাৰ লোকৰ এনে কি গাঞ্জা খাব পোৱা নাই নেকি আজি হা নহয় ছাৰ গাঞ্জা খাব নাই পোৱা নহয় আজি তাৰমানে মেট্ৰিকৰ মেট্ৰিকৰটো ৰিজাল্ট দিলে আপুনি বি শুনি পাইছে ন হাই ছেকেণ্ডেৰীটো আজি ৰিজাল্ট দিলে কিন্তু ছাৰ মই গাহৰি খাব পাম নেকি বুলি ভাবিছিলোঁ কিন্তু গাহৰি খাবই নাপালোঁ চব আমাৰ গাঁৱৰ ল'ৰা ছোৱালী চব ফেল হৈ গৈছে আৰু এইটো মই দুখ লাগিছে গাহৰি খাব নাপালোঁ ইমান বতৰ বৰষুণত তাৰমানে তই গাহৰি খাব নাপালি আৰু ঠিক আছে গাহৰি খাব নাপালি আৰু আছে যদি পথাৰৰ ভেকুলী চেকুলী প্ৰুভ কৰে নহয় বাৰিষাৰ ছিজনত আৰু ভেকুলীকে মাৰি কিনে খা আৰু শুন কথাটো তহঁতৰ গাঁৱত কিমানজনে হাই ছেকেণ্ডেৰীৰ এক্সাম দিছিলে আৰু কিমানজনে পাছ এইটো ফেইল হ'ল চবেই ফেইল হ'ল ন চালা জামালা ছাৰ দিছিলে আৰু 5জনমান আছিলে কিন্তু 5জনৰ ভিতৰত এটা গাহৰি খাম নেকি বুলি ভাবিছিলোঁ নহ'লেও ছাৰ মোৰ ভাবা মতে নহ'লেও কি কৰিম কিনো নকৰোঁ আজি বহুত মই টেনশ্যনো লাগি আছে ছাৰ কিনো ক'ম আপোনাক আৰু 5জনে দিছিলে চব 5জনে ভেকুলী খাই দিলে তহঁতে কিটা দুজনটো কি হাঁহি আছ কাম নাই তহঁতৰ ক আৰু তহঁতৰ গাঁৱত কিমানজনে পাছ হৈ গ'ল কিমানজন ফেইল হৈ গ'ল ছাৰ শুনক ন আমাৰ গাঁৱতো এটাবি পাছ নকৰিলেও চবেই কৈ আছিলে ছোৱালীকেইটাতো কৈ আছিলে এতিয়া মইতো মতা ঘৰত যাম বুলি কৈ আছে কিনো হৈ গ'ল ছাৰ আৰে তই কথাটো বাৰু কি কৈছ কি ক'ব খুজিছ কচোন কি ক'ব খুজিছ তই নহয় ছাৰ কথাটো মই স্পষ্টভাৱে অৰ্থ লগাই কিনে মই কথা ক'ব বিচাৰিছোঁ আপুনি যদি শুনি পায় মোৰ কথাটো তাৰমানে মাক্কা শুনি পালে আপুনি যদি মই এটা কথা ক'ব বিচাৰিছোঁ ক কিয়ৰ কথা কি মিনিং কথা কিয়ৰ অৰ্থ কথা কি প্ৰকাৰ কথা কৈ থাক আমাৰ গাঁৱৰ ছোৱালী কেইজনী আছিলে ছাৰ আৰু সিহঁতে মোক কৈছে মই এবি ভাবি আছিলোঁ কিবা আৰু মিঠাই ৰসগোল্লা চচগোল্লা খাব পাম তাৰমানে কথাটো আৰু সিহঁতে কৈছে মইতো এতিয়া ফেইল হ'লোঁ আৰু মই মতা ঘৰত পলাই গুচি যাম ক'লে আৰু মই ক'লোঁ কিয় বাৰু ইমান জল্দি ইমান সৰুত কিয় ছাতি কৰিব লাগে আৰে যিমান পৰিলে কি হাতী ডাঙৰ হৈছে নেকি পৰি কিনে কি পৰুৱা সৰু হৈছে নেকি কথা কৈছে ছাৰ আৰু মই ভাবিলোঁ ঠিকেই হয়তো হাতী পৰি কিনেতো ডাঙৰ হোৱা নাই পৰুৱা পৰি কিনেতো সৰু হোৱা নাই কথাটো ঠিকেই হয় আৰু ছোৱালীকেইজনী কৈছে যে আজিকালিৰ দিনততো যিমান পৰিলেও একেটাই বোলে ছাৰ কেলৈ ক'লে মানে পঢ়া মানুহে ভাত খায় বোলে নপঢ়া মানুহে ভাত খায় পঢ়া মানুহ হাগে বোলে আৰু নপঢ়া মানুহ হাগে বোলে আৰু একেটাইতো হৈছে নহয় জানো মাক্কাটোৰ কথা শুনি মোৰ আৰু অৱস্থাই বেয়া কথাটো ঠিকেই হয় কিন্তু এইটো অলপ ভাবোঁতেতো কথা অলপ নিমিলে লিখিয়া লাগিলে নাই মিলা লিখিয়া লাগিলে এইটো মাজত চুক ভেকুলী তইতো সদায় মাজতে বহ কেলে বাৰু মাজতে বহি থাকোঁতে ডেইলি নহয় ছাৰ আই এম এ
is writer, man. This is my name is Suk Pekli, no. I am a strong boy. Okay, sir. Then I tell me you. আরে বাপরে বাপরে ইংলিছ কোনে শিকালে আকৌ তোক আজি আৰু কেতিয়াবা ছাৰ বৰষুণ দিনাখন অলপমান কৰি কিনে মই মানে শিকি আছো আৰু কিবা শিকিব খুজি আছো